নমস্কাৰ বন্ধুসকল, মই হেমন্তই মোৰ ইউটিউব চেনেল অন্যতমলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই উপস্থিত আছোঁ গোলাঘাট জিলাৰ বৰপথাৰ নগৰৰ পৰা মাত্ৰ 2 কিলোমিটাৰ নিলগৰ কৌদগুৰি গাঁৱৰ ভাস্কৰ নাৰ্চাৰীত। মই আজি আপোনালোকক সম্পূৰ্ণ নাৰ্চাৰীখন দেখুৱাবলৈ চেষ্টা কৰিম। আহক আমি নাৰ্চাৰীৰ ভিতৰলৈ সোমাই যাওঁ। চাওক, এইখনেই ভাস্কৰ নাৰ্চাৰী। কিমান সুন্দৰকৈ পুলিবোৰ সজাই থৈছে। ইয়াত ফুল পুলি, বিভিন্ন ফলৰ পুলি, ঔষধি গছৰ পুলি, চেগুন পুলি আদি প্ৰায়বিলাকেই পোৱা যায়। সময়ত ছিজন ফ্লাৱাৰ পোৱা যায়। সঁচাকৈ ইয়াত এটা সুন্দৰ সেউজীয়া প্ৰাকৃতিক পৰিৱেশ গঢ়ি তুলিছে, নহয়নে বাৰু? এতিয়া মই নাৰ্চাৰীখনৰ স্বত্বাধিকাৰীগৰাকীক আপোনালোকৰ আগত চিনাকি কৰি দিব বিচাৰিম। আপোনাৰ নামটো? নমস্কাৰ, ভাস্কৰ জ্যোতি কাকতি। আচ্ছা, আপুনি এই নাৰ্চাৰীখন আজি কিমান বছৰৰ পৰা আৰম্ভ কৰিছে? 4 বছৰ হ'ল। আপোনাৰ এই নাৰ্চাৰীখনৰ বিষয়ে আমাক কিছু কথা জনাব নেকি? বিশেষকৈ এই নাৰ্চাৰীখনত আপুনি কেনেধৰণৰ ফুল পুলিয়ে হওক দেখিছোঁ, বা বিভিন্ন ফল মূলৰে হওক, কি ইয়াত আপুনি ইয়াত নাৰ্চাৰীত মানে আপুনি ইয়াত ৰাখিছে, সেই বিষয়ে আপুনি জনাব নেকি আমাৰ দৰ্শকসকলক? অঁ, হয়, জবা ন? হয়, এইখিনি পিংক কালাৰ। আচ্ছা, তাৰপিছতে হয়, হয়, এইবিলাক আপুনি 25 টকা ৰেটত পাই যাব। এইখিনি 25 টকা ৰেটত পোৱা যাব। তেজপাত আপুনি কাটিং এইটো আপুনি 50 ৰুপিছত পাই যাব। হয়, হয়, ৰুডাইটছ পাই যাব, এইটো মাছমুখীয়া 100 টকা। হয়, তাত আপোনাৰ লেচু আছে, এইটো লোকেলটো। এইটো লোকেল? অঁ, লোকেল ভেজিটো 80 টকাত পাই যাব। লেচু আমাৰ 3টা ভেজিছ পাব। হয়, এইটো মধুৰিআম আপুনি 60 ৰুপিছত পাই যাব। হয়, এইটো মধুৰিটো খুব চাপৰতে লাগে নেকি? বা চাপৰ 2 বছৰ লাগি যায়, এইটো গুটি পুলি হয়, 2 বছৰ মধুৰি লাগি যায়। হয়, হয়, আৰু এইটো আছে আপোনাৰ ৰেড ৰঙা চন্দন। 100 টকা পিছত পায়। আৰু ইয়াতকৈ সৰু পুলি লাগিলেও অলপ কম ৰেটত পায়। হয়, এইটো আছে চিনটেক্স লেচু। হয়, 130ত পাই যাব। 130 টকা। চপেটা এইটো অঁ, এইটো ড্ৰাফ্টৰ হ'ব। হয়, এইবিলাক কেনেকৈ বিকিছে? 140 মান পায়। 140। হয়, এইটো বকুল পুলি হয় ন? বছৰীয়া পুলি হয়। হয়, এইটো পুলি কেনেকৈ বিকে আপুনি? 20 টকাকৈ। ইয়াতকৈ ডাঙৰ পুলি আছে, 4 বছৰীয়া পুলি আছে। 4 বছৰীয়াটো ল'লে আপুনি 30 টকা মান পায়। হয়, 2.5 ফুট বছৰলৈ কথা আছে। হয়, হয়, 2.5 ফুট চাইজৰ আছে পুলি লাগে। এইখিনি আপোনাৰ গোল নেমু কাটিং পুলি হয়, 2 বছৰীয়া। এইটো 40 ৰুপিছ। এইবিলাক 40 ৰুপিছ। গোল নেমু ন? গোল নেমু কাটিঙৰ কাটিং। লণ্ডন পাইন 100 টকা। ৰজনীগন্ধা আছে আপোনাৰ, ৰজনীগন্ধা ইজৰা। এইটো হেৰি স্পাইডাৰ প্লেন 30 ৰুপিছত। আৰু এইটো আপোনাৰ লাকি বেম্বো 50 ৰুপিছ। লাকি বেম্বো 50 ৰুপিছ। এয়া আমাৰ থলুৱা নাৰিকল, নাৰিকলৰ পুলি। এইবিলাক খুব সুন্দৰকৈ একোটাকৈ ধুনীয়াকৈ ৰাখিছে। এইবিলাক কেনেকৈ বিক্ৰী কৰে? 100 টকা পিছ ন? দুটা কোৱালিটি আছে, আহু আৰু শালি। অঁ, আহু আৰু শালি দুটা কোৱালিটিৰ পোৱা যায়।
3 বছৰীয়া পুলি হয় 3 বছৰীয়া পুলি মই সমগ্ৰ পৰিৱেশটো দেখুৱাইছোঁ নাৰ্চাৰীখনৰ সমগ্ৰ পৰিৱেশটো আপোনালোকক এবাৰ দেখুৱাইছোঁ চাওক আপোনালোকে দেখিলে ইয়াত বিভিন্ন ফুল পুলিৰ লগতে বিভিন্ন ফলৰ পুলি থলুৱা বিশেষকৈ থলুৱা ইয়াত বেছিকৈ উপলব্ধ খুব সুন্দৰকৈ নাৰ্চাৰীখন সজাই পৰাই ৰাখিছে মই ঠাইডোখৰ আপোনালোকক পুনৰবাৰ কৈ দিছোঁ যে বৰপথাৰ সৰুপথাৰ মাজতে ঠিক বৰপথাৰৰ পৰা 2 কিলোমিটাৰ আহিলেই আপোনালোকে এই নাৰ্চাৰীখন পাব আপোনালোক এবাৰ আহিব নাৰ্চাৰীখন চাই যাবহি আৰু প্ৰয়োজনীয় ভাল লগা পুলিটো লৈ যাব লকডাউনে কিছু নাৰ্চাৰীখনৰ ক্ষতি সাধন কৰিলে যদিও লাহে লাহে পূৰ্বৰ অৱস্থালৈ আহিছে বুলি জনাইছে সঁচাকৈ ভাল লাগিল এজন অসমীয়া ডেকা ল'ৰাই নিজকে এইদৰে আত্মনিয়োগ কৰি আজি স্বাৱলম্বী হৈছে নিশ্চয়কৈ তেওঁ আন 10 জনৰ বাবে প্ৰেৰণাৰ উৎস হ'ব মই আশা কৰিম ভাস্কৰ নাৰ্চাৰীয়ে অগ্ৰগতি লাভ কৰক ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ মৰম আৰু সঁহাৰি পালে ভৱিষ্যতে আৰু ভাল ভাল ভিডিঅ' বনাবলৈ প্ৰেৰণা পাম ধন্যবাদ